মৰিগাঁৱৰ লাহৰীঘাটত ঈদৰ দিনাই অঘটন ঈদ উজ জোহাৰ নামাজ পঢ়ি নিজৰ শহুৰেকৰ ঘৰত ঈদৰ দাৱাত গ্ৰহণ কৰিবলৈ যোৱাটোই কাল হ'ল এজন 55 বছৰীয়া বৃদ্ধৰ মৰিগাঁৱৰ লাহৰীঘাট থানাৰ অন্তৰ্গত ধোৱানকাটি গাঁৱৰ নুৰ হাছেন নামৰ লোকজনে একেখন গাঁৱতে নিজৰ শহুৰেকৰ ঘৰলৈ যাবলৈ কোনো ধৰণৰ ৰাস্তা ঘাট নাছিল কাৰণ বলিয়া বানে তছনছ কৰি পেলাইছিল গাঁওখনৰ সকলো ৰাস্তা ঘাট বানে সিঙাৰ ৰাস্তা হাতুৰি পাৰ হ'বলৈ যাওঁতে কৰণ মৃত্যু খাবতি ল'বলগীয়া হয় 55 বছৰীয়া বৃদ্ধাজনে সম্প্ৰতি এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে যদিও কোনো ধৰণৰ সন্ধান পোৱা নাই ধৃত লোকজনৰ মানে নামাজ পঢ়ি মানুহটো আহিছে ইয়াত ফুৰিবলৈ আহোঁতে মানে লগত আৰু মানুহ এজন আছিলে সৰফালি তেওঁক কৈছে নাৱত যাবলৈ সি কৈছে নাৱত নাযাওঁ মই হাতুৰি যাম যাওঁতে মানে মানুহটো বোলে ডুবি গ'ল সি আগত পাৰ হৈ গ'ল ক'ত গৈছিল মানুহটো ক'ত গৈছিল সাঁতুৰি গাঁৱৰ নাম ধুবাংখেতি ক'ৰ মানুহটোৰ ঘৰ আচলতে ক'ৰ ধুবাংখেতি মই তাৰ ল'ৰা হয় ল'ৰা এজন কি নাম আছিল মোৰ নাম নহয় নুৰ হাছান বয়স কিমান আছিল বয়স 55 লাহৰীঘাটৰ পৰা আছাদুৰ ৰহমানৰ ৰিপৰ্ট নিউজ 30 অসম